53 মানে এনেকুৱা জিকিব আৰু এডিএম গেমিং আমাৰ ইন্দ্ৰ ভাইয়ে গেম খেলি আছে জিফাৰে। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নছ ব্লগছ। আৰু আজি ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এজন মানুহৰ সৈতে চিনাকি কৰাই দিবলৈ গৈ আছোঁ, যিজন মানুহক দেখাবলৈ বিদ্যা কৈছোঁ, আপোনালোকো আচৰিত হৈ যাব। আৰু লগতে এইটো ভিডিঅ'ত আপোনালোকে বেলেগ কিবা নাপালেও বহুত বেছি ইনস্পিৰেশ্যন পাব, বহুত বেছি মটিভেশ্যন পাব। চ' আৰম্ভণিতে কৈছোঁ আপোনালোকৰ ভিডিঅ'টো প্লিজ এটা লাইক কৰক, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মোক বহুত বেছি মটিভেশ্যন দিয়ে আগলৈ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে। So guys, পাই গ'লো মগললৈ টাউন আৰু অলপ আগৰ পৰা আৰু এজন লগৰে যাব। চ' চাই থাকক ভিডিঅ'টো। তো গাইজ আহি পাই গ'লো আমি কিবা এটা জেগা পাই গ'লো, মানে চাহ বাগানখন পাইছোঁ। খুব সম্ভৱ এইটো কি আছিল নামটো ভাই? চাহ বাগানখনৰ নাম কি আছিল? বাৰগাৰা চাহ বাগান। চ' আমি সেই বিশেষ মানুহজনৰ ঘৰলৈ গৈ আছোঁ আৰু দাদা এজনক সুধিলোঁ, আপুনি দেখা পাইছে। তো এইটো ৰাস্তাতে যাব লাগিব বুলি কৈছে আৰু এতিয়া যাই আছোঁ। আৰু বৰগাৰা চাহ বাগানৰ মাজে মাজে চহৰীয়া আৰু মই গৈ আছোঁ, এটা বিশেষ জেগালৈ গৈ আছোঁ। আৰু আজি ভিডিঅ'টো এটা বহুত বেছি স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আমি গৈ আছোঁ আজি এডিএন গেমিং মানে ইন্দ্ৰ ভাইৰ ঘৰলৈ। তো বেছি দূৰত নহয় তেওঁৰ ঘৰ আমাৰ অসমৰ দৰং জিলাৰ বেছিমাৰী চকৰ পৰা 4-5 কিলোমিটাৰমান এনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গ'লেই পাই যায় আমাৰ এডিএন গেমিং মৰমৰ ইন্দ্ৰ ভাইৰ ঘৰ। তো গাইজ আহি পালোঁ সেই বিশেষ মানুহজনৰ ঘৰ, যিজন মানুহে কিছুদিন আগত এক্সিডেণ্টত নিজৰ হাত আৰু ভৰি দুখন হেৰুৱাই দিছে। তথাপি তেওঁ জীৱনৰ পৰা মানে হাৰ মনা নাই। চ' তেওঁ ঘৰলৈ আহিছোঁ আৰু গোটেই পৰিৱেশটো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। বহুত বেছি ইনস্পিৰেশ্যনেল ভিডিঅ' হ'ব, বহুত বেছি মটিভেশ্যন পাব আপোনালোকে এইটো ভিডিঅ'ৰ পৰা। চ' ভিডিঅ'টো সকলোৱে চাই থাকিব বুলি তো গাইজ এইটোৱে বিশেষ ৰুম, যিটো ৰুমৰ পৰা আমাৰ নিখিল ভাইয়ে পাবজি খেলে। আৰু এয়া নিখিল ভাই আপোনালোকে চাব পাৰে কথা পাতি আছে। তো গাইজ ফাইনেলি আহি পাইছোঁ এডিএন গেমিঙৰ কাষত। আৰু বহুত দিনৰ পৰা ইচ্ছা আছিল মোৰ দাদাৰ ওচৰত অহাৰ কাৰণে। আৰু প্ৰথমতে যেতিয়া এওঁৰ ভিডিঅ' হৈছিলোঁ মই ভাবিছিলোঁ আমাৰ অসমৰ বাহিৰৰ বুলি, কাৰণ তেওঁ হিন্দীত ষ্ট্ৰিমিং কৰে না। তো এওঁ পাবজি খেলে, হিন্দীত ষ্ট্ৰিমিং কৰে। সৌভাগ্যক্ৰমে এওঁ অসমৰ দৰং ডিষ্ট্ৰিক্টৰে হয়। চ' আজি ফাইনেলি আহিলোঁ আৰু এয়া মোৰ কাষত আছে এডিএন গেমিং। চ' দাদা আপোনাৰ প্ৰথমতে ফুল নামটো কওক, মানে অৰিজিনেল নামটো। মোৰ অৰিজিনেল নামটো হৈছে ইন্দ্ৰ বৰাই। আচ্ছা, মেইন ঘটনাটো ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে বাৰু? মোৰ ঘটনাটো হৈছিল বেংগলৰ। 1 বছৰ হৈ গ'ল মোৰ এই ঘটনাটো। আৰু তাতে মোৰ কাৰেণ্ট শ্বট হৈছিল। কাৰেণ্ট শ্বটত মোৰ হাত ভৰি গুচি গ'ল। তো তাৰপিছত আপুনি কি কৰিলে? মানে আপোনাৰতো এনেকুৱা হৈ গ'ল, আপুনি মনটো কেনেকৈ উৎসাহ দিলে? মানে আপোনাৰ ধৰক এনেকুৱা পৰিৱেশ হৈ গ'ল, আপুনি কেনেকৈ অভাৰকাম কৰিলে তাৰমানে সেইটো? মানে মই কিবা একো নকৰাকৈ থাকিব পৰা নাছিলোঁ। মোৰ হাত ভৰি নাই, তথাপি মই মানে শুই থাকিব পৰা নাছিলোঁ। কিবা কৰোঁ নহ'লে যাওঁ আৰু সেইটোৱে ভাবিলোঁ। আৰু সেইকাৰণে গেম খেলি আছিলোঁ, টাইম পাছ কৰি আছিলোঁ। পিছতে লাহে লাহে আমাৰ পাবজিটো খেলিব ধৰিলোঁ। এটা খেলিতে এতিয়া আৰু ভিডিঅ' আপলোড কৰি চালোঁ। এটা মানুহে ক'লে ভিডিঅ' আপলোড কৰিছা, পিছত ৰেছপঞ্চ ভাল আহিলে পিছতে আৰু ৰেগুলাৰ ডালিলোঁ। দিয়াৰ পিছত আৰু এতিয়া ইয়ালৈ পাইছোঁ। তো আপোনালোকে চাব পাৰে, এয়া এওঁৰ এইটো মোবাইলতে খেলে, তেওঁ এইটো মোবাইল চাব পাৰে। আৰু এইটো মানে তেওঁ ষ্ট্ৰিমিং কৰে, লাইভ ষ্ট্ৰিমিং কৰে, নহয় জানো দাদা? হয়। তো আপুনি যে ইউটিউবত ভিডিঅ' বনালে পোনপ্ৰথমতে আপুনি ক'ৰ পৰা ইনস্পিৰেশ্যন পালে, মানে কেনেকৈ মানে ইউটিউবলৈ আহিলে? মানে ইউটিউবত মই ঘৰতে শুই আছিলোঁ ন, তেতিয়াতো ইউটিউবত চলি থাকে এইটো লাইভ ষ্ট্ৰীম গেমিং। যেনে আমাৰ ডাইনামো ছাৰ এনতে খেলি থাকে, সিহঁতৰ মই ষ্ট্ৰীম চাই আছিলোঁ। তো ময়ো একবাৰ চালোঁ, চাই পেলাই ময়ো এবাৰ ট্ৰাই কৰি চাওঁ কি হয়। বুলি ট্ৰাই কৰিলোঁ, পিছত আৰু চলিছে। তো এতিয়া চাওক আপোনালোকে, আমি হাত ভৰি চব থকাৰ পিছতো আমি এনেকে এটা কাম ধৈৰ্য সহকাৰে বা
মানে মনৰ যিটো উদ্যম সেইটো আমাৰ নাই, যিখিনি আমাৰ থাকিব লাগে। কিন্তু এওঁ দাদা এটা মানে এক্সাম্পল ছেট কৰিছে আমাৰ মাজত, আমি সকলোৱে ইনস্পায়াৰ হোৱাটো উচিত। মানে এনেকুৱা পৰিৱেশতো এওঁ মানে জীৱনটোৰ পৰা হাৰ মানা নাই। দাদাৰ পৰা আমি এটা শিক্ষা ল'ব লাগে, বোলে জীৱনৰ পৰা কেতিয়াও আমি হাৰ মানিব নালাগে সৰু সৰু কথাত। চ' দাদা আৰু আপোনাৰ ঘৰৰ পৰিয়াল বিষয়ে কওকচোন, ঘৰৰ পৰিয়াল কোন কোন আছে আমাৰ? মোৰ ঘৰত মোৰ মা আছে আৰু মোৰ ৱাইফজনী আছে আৰু মোৰ ছোৱালী আৰু মই হয়। চাৰিজন। এতিয়া আপোনাৰ অসমৰ ভিতৰত এওঁ নাম্বাৰ 1 বুলি ক'ব পাৰি। অসমত এনেকুৱা গেমিং চেনেল আমাৰ বৰ্তমান সময়ত নাই। চ' এওঁ ইমানখিনি, আপুনি কিমান দিন হৈছে আপোনাৰ ইউটিউব কৰা? মই 10 মাহ। 10 মাহ, 9-10 মাহৰ ভিতৰত 6 লাখ, এতিয়া 6 লাখে হ'ব ছাবস্ক্ৰাইবাৰ। চাওক আপোনালোকে, এতিয়া 9-10 মাহৰ ভিতৰত 6 লাখ ছাবস্ক্ৰাইবাৰ মানে আৰ্ণ কৰাটো ইমান এটা সহজ কথা নহয়। আৰু এইফালে চাব পাৰে, এয়া দেখাই দিয়া, এয়া চিলভাৰ প্লে বটন কিমান দিন হ'ল? এসপ্তাহ। তো এসপ্তাহ হ'ল এইখন পাইছে। আৰু আপুনি ভিডিঅ'টো যদি চাই ভাল পাইছে, প্লিজ এওঁৰ কাৰণে হওক বা মোৰ কাৰণে হওক এটা লাইক কৰি দিয়ক। আৰু মই ঘৰৰ পৰিয়ালখিনি দেখাবলৈ চেষ্টা কৰিম, আৰু এওঁ কেনেকৈ গেম খেলে সেইটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এইটো মোবাইলতে। এয়ে চেটআপ। আৰু এটা কথা এইখিনিতে, কোনো ধৰণৰ মানে আগুৱাই যাবৰ কাৰণে জীৱনত কোনো ধৰণৰ দামী ছেটআপ নালাগে একো। আৰু এওঁ চাওক, ঘৰটো মই আপোনালোকক দেখাই দিছোঁ অলৰেডি। এই ছেটআপৰ পৰাই এওঁ ষ্ট্ৰিমিং কৰে, লাইভ ষ্ট্ৰিমিং কৰে, আৰু ইমানখিনি আগুৱাই গৈছে। 6 লাখ ছাবস্ক্ৰাইবাৰ আজি আৰ্ণ কৰিছে তেওঁ। তো গাইজ, এতিয়া আপোনালোকক মই দেখুৱাম কেনেকৈ আমাৰ ADM মানে ইন্দ্ৰ ভায়ে গেম খেলে। তো এয়া তেওঁ মানে গেম খেলিবৰ কাৰণে ৰেডি হৈ আছে, তো চাই থাকক। আৰু লগতে আমাৰ অসম গৌৰৱ, দৰং গৌৰৱ ইন্দ্ৰ ভাইৰ কাৰণে এটা ভিডিঅ'টো লাইক কৰি দিয়ক আৰু উপভোগ কৰক। বলক। তো গাইস বৰ্তমান খেলি আছে এডিয়ান গেমিঙে বুম পাবজি। চোৱা गाइस মানে অদ্ভুত अजब दुनिया अजब दुनिया। टांग से गेम खेल रहा है भाई, ये क्या है? मोर की कम আর দেখি মই পাগল হৈ গৈছো। Blue team has scored for the first time. Reloading. ओहो। तो गाइस अगेन हेडशॉट दो भाई। अबे यार, কি মানে এইবোৰ কি মোবাইল দিয়েছি? জুই Cover me. Reloading. Cover me. ये Cool. बेसी মজা মজা মজা। Target down. ओहो জুই জুই। ओहो सुहाना। আৰু এদিকে গাইছ মানে কি আৰু গেমে খেলি আছো, মানে পুৰা ভৰ্তি হৈ গৈছে। কি কি খেলছি ভাই? কি খেলছি? Cover me. পাবজি পাবজি ফুল ফর্ম তো করছি। Target down. Reloading. ইমানে ইয়াত কেমেৰা দেখি এটা পলাই গ'ল। তো গাইজ, এয়া হৈছে ADM ভাইৰ ছোৱালী। চ' তোমাৰ নামটো কোৱা, ক'লে হাই কোৱা এবাৰ, হাই ক, নামটো কৈ দিয়া। मंजुलिका। তো গাইজ, এয়া হৈছে আমাৰ ADM ভাইৰ পত্নী মানে ৱাইফ। অলপ লাজ কৰে কেমেৰাত আহিবৰ কাৰণে। আৰু শেষত মই দাদালৈ এটাই অনুৰোধ যে আপুনি জীৱনটোৰ প্ৰতি হাৰ নামানিব, এনেকৈ আগতে আগুৱাই যাওক, আৰু ভগৱানে যাতে আমাৰ লগতে এওঁকো সদায় আগুৱাই যোৱাত সহায় কৰক, সদায় ভালে ৰাখক, এইটোৱে আমাৰ কামনা। আৰু এইবিলাক বহুতবিলাক মানুহ আহি আছে, আপোনাৰ অনুভৱ কেনেকুৱা? ভালে লাগি আছে। ইমান মানে আগতে 9 মাহ আগত আপোনাক কোনো চিনি পোৱা নাছিলে, আৰু এতিয়া ইউটিউবলৈ অহাৰ পিছত ইমানখিনি মানুহে আপোনাক মৰম কৰিছে। অলপতে বিকাশ দাও আহিছিলে, আপোনালোকে দেখাই পাইছে। চ' আপোনাৰ অনুভৱ কেনেকুৱা বৰ্তমান? বৰ্তমান ভালে হয়।
এতিয়া সকলোকে জানি আছে আগতে ঘৰৰ মানুহ ওচৰৰে মানুহ গম পোৱা নাছিল এতিয়া আৰু ইমান দূৰৰ মানুহ আহি মোৰ লগত কথা পাতি আছে মানে ফিল্ডটো বহুত ভাল হৈছে তো গাইজ বহুত সময় এডিএম ভাইৰ লগত কটোৱাৰ পিছত ফাইনেলি বিদায় দিয়াৰ সময় আহি গ'ল আৰু চ' ভাই বহুত ভাল লাগিল তোমাক লগ পাই কিনে আৰু এনেকৈ সদায় অসমক ৰিপ্ৰেজেণ্ট কৰি আগুৱাই যোৱা আৰু আগলৈ আন এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানে